ফোকাস মানে ফোকাসিং লাইট দেখা পাইছে না একদম এইটো মানে নতুন আপগ্রেড কৰিছে তো আমাৰ আগৰ মডেল যিবিলাক আছিল তো মানে এই বটৰ স্পিকাৰবিলাক এইবিলাকৰ এটা মানে আপডেট নাছিল তো এইটো মানে নতুন আপডেট হৈছে যিকোনো বস্তু ল'লে আমি গিভ এটা তো তো ফ্ৰেণ্ডছ আমি মানে দোকানখনৰ আপোনালোকৰ লোকেশ্যনটো বুজাই দিওঁ তো আমাৰ মানে এইখন দোকান আছে মানে এই দুখন আছে টোটেল নাৰায়ণ এণ্টাৰপ্ৰাইজ দুডালদাৰে দোকান হয় তো এইখন আছে আমাৰ গোৱালপাৰাত যোৱা যিটো ৰাস্তা আছে তো আপোনালোকে দেখিব পাৰিছে তো গোৱালপাৰাত যোৱা ৰাস্তাটো আৰু অপজিট ছাইডত আমাৰ আছে মানে আগিয়া খেলপথাৰখন আছে তো য'ত ফুটবল খেলা হয় এইখন আমাৰ মানে মেইন লোকেশ্যনটো দোকানখনৰ টোটেল দুখন দোকান আছে আমাৰ দাদা মানে টোটেল দুখন দোকান আছে নাৰায়ণ এণ্টাৰপ্ৰাইজ তো বাকী ভিতৰত আপোনালোকক বস্তুখিনি বুজাই দিম তো আপোনালোকে চাই থাকক ভিতৰত তো ফ্ৰেণ্ডছ সোমাই মানে মেইন একদম চকুত পৰি গ'ল তো দুটা আছে আমাৰ ইয়াতে বৰ্তমান ট্ৰলি বাকী বহুত আছে তো গুদামত আছে বাকী তো এটা হ'ল বট আৰু এটা হ'ল আমাৰ JBL তো দুটাই ট্ৰলি স্পিকাৰ ব্লুটুথ বক্স হয় এইবিলাক ব্লুটুথ বক্স হয় ট্ৰলি বক্স মানে তো এইটো আপোনালোকে দেখিছে ট্ৰলি মানে আপোনালোকে এনেকৈ টানি লৈ যাব পাৰে গম পায় না ট্ৰলি তো দুটাই ট্ৰলি হয় তো এইবিলাক একদম ব্ৰেণ্ডেড কোম্পানী চবখিনি আমাৰ মানে ব্ৰেণ্ডেড মালে আছে বট আছে আমাৰ এইফালে JBL আছে আৰু MTXৰো আছে কিছু ট্ৰলি মানে বাকী গুদামত আছে তো আপোনালোকক কিছু এই দুটা বস্তুৰ মানে কিছু মানে বেছিক খিনি টেষ্টিং শুনোৱা চেষ্টা কৰোঁ ফ্ৰেণ্ডছ একবাৰ আপোনালোকক আৰু এটা বস্তু দেখাই দিওঁ তো এই মানে আমাৰ বটৰ যোনটো মানে আমাৰ ট্ৰলি স্পিকাৰ আছে তো আপোনালোকে এটা বস্তু চাওক এই যে দেখা পাইছে না ওপৰত একদম LED মানে একদম কিবা এই লাইটিং ফোকাস মানে ফোকাসিং লাইট দেখা পাইছে না একদম এইটো মানে নতুন আপগ্ৰেড কৰিছে তো আমাৰ আগৰ মডেল যিবিলাক আছিল তো মানে এই বটৰ স্পিকাৰবিলাক এইবিলাকৰ এটা মানে আপডেট নাছিল তো এইটো মানে নতুন আপডেট হৈছে তো একদম নতুন একদম ৰিচেণ্টৰ মাল আমাৰ এই যোৱা মাহৰ ধৰ বেছি 15-20 দিন হৈছে এইটো মালটো মানে আমাৰ আহা ইয়াতে তো বাকী দেখা পাইছে না তো একদম LED তো আপোনালোকে এটা বস্তু কওঁ তো এইটোত আপোনালোকে এটা মাইক্ৰফোন পাব তো আপোনালোকে যদি গানৰ কাৰণে প্ৰেক্টিছ কৰিব খোজে ঘৰত তো এটা মাইক্ৰফোন পাব আৰু বাকী আপোনালোকে গিটাৰৰ কাৰণে প্ৰেক্টিছ কৰাৰ কাৰণে এক্সট্ৰা আৰু পাব তো বাকী আপোনালোকে দেখিব পাৰিছে সেইটো ফ্ৰেণ্ডছ বাকী আমাৰ ইয়াতে মানে বাকী বস্তু কি আছে তো বাকী আছে আমাৰ মানে ইয়াতে আমাৰ ফ্ৰিজ আছে তো আমাৰ ৰেফ্ৰিজাৰেটাৰ আছে তো বাকী এইটো হ'ল ৱাশ্বিং মেচিন তো এইখিনি হ'ল আমাৰ ৱাশ্বিং মেচিনৰ মানে কেটেগৰীখিনি তো এইবিলাক চব অট'মেটিক ৱাশ্বিং মেচিন অট'মেটিক আছে আৰু ছেমি অট'মেটিকো আছে তো মাজৰ এইখিনি হ'ল ছেমি অট'মেটিক তো ৱাশ্বিং মেচিন আপোনালোকে পাব ছামছং পাব ৱাইলপুল পাব আৰু গডৰেজৰো পাব তো এইবিলাক হ'ল আমাৰ LGও এভেইলেবল আছে তো বাকী LG ছেমছং গডৰেজ আৰু ৱাইলপুল যি ব্ৰেণ্ড লাগে আপোনালোকৰ কমপ্লিট ব্ৰেণ্ডে এভেইলেবল ফ্ৰেণ্ডছ আমাৰ লগত আছে অসীমদা তো আমাক অসীমদা কিছু অলপ মানে বুজাই দিব তো যিহেতু মানে নিউ ইয়েৰ আহি আছে তো খ্ৰীষ্টমাছৰো অফাৰ চলি আছে তো আমাৰ বিহু আহি আছে তো বিহুৰো কিছু অফাৰ চলি আছে তো আমাৰ অসীমদা কিছু অলপ মানে আপোনালোকক ৰেফ্ৰিজাৰেটাৰ আৰু বাকী ৱাশ্বিং মেচিনৰ কিছু আমাক মানে দাদাই বুজাই দিব নমস্কাৰ আমাৰ ইয়াতে বৰ্তমান আছে LGৰ 5 ষ্টাৰ আছে ফ্ৰিজ বাকী আপুনি 1 ষ্টাৰৰ পৰাই পাব ফ্ৰিজ 1 ষ্টাৰ আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ 14,000 তাৰ পৰা আপ টু আপোনাৰ ফ্ৰিজ 40,000 লৈকে পাই যাব এনে বাকী মানে লোয়েষ্ট মানে আমাৰ এই ফ্ৰিজৰ ভিতৰত লোয়েষ্ট কিমান প্ৰাইজৰ পৰা ইয়াতে এভেইলেবল হৈ আছে আমাৰ ইয়াতে বৰ্তমান লোয়েষ্ট 14,000 পৰা পাই যাব 14,000 পৰা ষ্টাৰ্টিং বাকী আপ টু আপুনি যিমান দামী বিচাৰে পাই যাব অৰ্ডাৰ কৰিলেও আহি যাব মানে ৱাশ্বিং মেচিন কেটেগৰী কি ৱাশ্বিং মেচিন এভেইলেবল আছে মানে ৱাশ্বিং মেচিন আছে আপোনাৰ LG আছে ছেমিৰ ভিতৰত LG পাব পেনাছনিক পাব BPL পাব গডৰেজো পাব এনে ৱাশ্বিং মেচিনৰ ষ্টাৰ্টিং প্ৰাইচটো কিমানৰ পৰা ষ্টাৰ্ট হ'ব মানে ৱাশ্বিং মেচিন ছেমি ষ্টাৰ্ট হ'ব আপোনাৰ 8,000 পৰা পাই যাব বাকী অট'মেটিক আছে অট'মেটিক আপুনি 18,000 পৰা আপ টু 30,000 35,000 40,000 লৈকে পাই যাব আৰু বাকী এনে কিবা অফাৰ কিবা এটা চলি আছে না অফাৰ কিবা কিছু অফাৰটো আমাৰ বৰ্তমান ফাইনেন্স এভেইলেবল আছে যিকোনো বস্তু ল'লে আমাৰ ইয়াতে ফাইনেন্সত পাই যাব বাকী 0 ডাউন পে'মেণ্টটো ওলাই যায় 0টো ওলাই যায় না ফাইনেন্স মানে কিহৰ ফাইনেন্স হ'ব এইটো বাজাজ ফাইনেন্স তো বাকী আমাৰ অসীমদাই কিছু অলপ আপোনালোকক বুজাই দিল তো আপোনালোকে আহিলে বস্তুখিনি কমপ্লিট পাই যাব তো আমাৰ এটা কথা আপোনালোকক কওঁ আমাৰ আগিয়াৰ ভিতৰত কিন্তু এইখন দোকানখন ডাঙৰ কিন্তু মানে আমাৰ আগিয়া অঞ্চলটোৰ ভিতৰত আমাৰ এই দুলালদাৰ দোকানখন ডাঙৰ দোকান হয় বহুত ডাঙৰ মানে এই দোকানখন মানে দুখন দোকান আছে টোটেল আমাৰ দুলালদাৰ টোটেল দুখন দোকান আছে আগিয়াৰ ভিতৰত আমাৰ এইখন নাম্বাৰ 1 মানে ডাঙৰ দোকানৰ ভিতৰত তো বাকী আপোনালোকে বস্তুখিনি মানে কমপ্লিট বুজাই দিলোঁ তো আৰু কিছু এনে শুনা পোৱা কথা দাদা এই ধৰ আমাৰ ইয়াতে ধৰ চাপ'জ 55 ইঞ্চিৰ এটা ধৰ
টিভি লৈ গ'ল তো কিবা এনে সৰু সুৰা কিবা ব্লুটুথ বক্স বোলে ফ্ৰী দিয়ে কিবা আমাৰ ইয়াতে টিভি হওক মোবাইল হওক যিকোনো বস্তু ল'লে আমি গিফ্ট এটা তো এইটোৱে আপোনালোক এটা বস্তু কিন্তু আপোনালোক মোবাইলে লওক মানে মোবাইল আছে এক্সট্ৰাখিনি তো মোবাইল লৈ আপোনালোকে যদি টিভি লয় ফ্ৰিজ লয় কিবা আইটেম যদি আপোনালোকে বজাৰ কৰে তো আপোনালোকে গিফ্ট পাব তো এইটো মানে আগৰ পৰা এইটো অফাৰ ইয়াতে এভেইলেবল এইটো মানে আমাৰ অফাৰ আছে ইয়াতে মানে আপোনালোকে আইৰণো লৈ যাব পাৰে আইৰণ আছে ইয়াতে আইৰণ আছে বাকী এইখিনি বস্তুখিনি আছে তো বাকী মানে ব্লুটুথ বক্সো আছে ফ্ৰেণ্ডছ বাকী আৰু মানে ইয়াতে মানে ইলেক্ট্ৰনিক্স আইটেমৰ ভিতৰত তো কমপ্লিট ইলেক্ট্ৰনিক্স আইটেম এভেইলেবল হৈ আছে তো আমাৰ এই কি কয় এই চিমনি আমাৰ এইফালে ইনভাৰ্টাৰ হওক কমপ্লিট মানে এভেইলেবল ইলেক্ট্ৰনিক্স যিমান আইটেম আছে কমপ্লিট আইটেমে আপোনালোকে ইয়াতে পাই যাব তো বাকী এইবিলাক লাইটৰ ছেকশ্যনখিনি আছে খালি এটা বস্তু আপোনাৰ ইলেক্ট্ৰিকেল ৱায়াৰখিনি বৰ্তমান হল্ডত আছে তো বাকী আমাৰ চিন্তা কৰিব পাছত ইলেক্ট্ৰিকেল ৱায়াৰ মানে ৱায়াৰিঙৰ ৱায়াৰখিনি তো বাকী কমপ্লিট আছে যিখিনি মানে মেইনলি প্ৰডাক্ট ঘৰত দৰকাৰ হয় তো এচিৰ পৰা আদি কৰি আমাৰ চিমনিৰ পৰা আদি কৰি মানে টিভিৰ পৰা আদি কৰি লেপটপ কম্পিউটাৰ কমপ্লিট এভেইলেবল আৰু কমপ্লিটে আপোনালোকে ফাইনেন্সতো লৈ যাব পাৰে কমপ্লিট বস্তু ফাইনেন্সত লৈ যাব পাৰে তো বাকী এইখিনিয়ে তো ফ্ৰেণ্ডছ আজিৰ কাৰণে এইখিনিয়ে তো আগন্তুক আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' দিয়াৰ চেষ্টা কৰিম ভাল আপোনালোকে যদি কমেণ্ট কৰে আৰু এনেকুৱা মানে কিছু ৰিভিউ দিয়াৰ চেষ্টা কৰিম তো অলৰেডি মোৰ এই জ্যোতি ইলেক্ট্ৰিকেল চেনেলটোত আপোনালোকে এনেকুৱা বক্স ৰিলেটিভ ৰিভিউ আৰু মানে ফ্ৰিজ ৰিলেটিভ ৰেফ্ৰিজাৰেটাৰ হওক আমাৰ ৱাশ্বিং মেচিনৰ ৰিভিউ দিওঁ তো আজিৰ কাৰণে এইখিনি আগন্তুক আৰু আপোনালোকৰ ভাল ভিডিঅ'ত লগ পাম তো ফ্ৰেণ্ডছ বাই